হে বিৰাট, আপোনালোকৰ বাৰু পৰ্ট্ৰেইট ড্ৰয়িং কৰাত বা মানুহৰ প্ৰতিকৃতি ছবি আঁকাত অসুবিধাৰ সন্মুখীন হয় নেকি? ছবিটো আঁকিলে বা পৰ্ট্ৰেইট ড্ৰয়িংটো আঁকিলে কিন্তু আঁকাৰ পিছত কি হয়, মুখখন নিমিলা হয় নেকি? আপোনালোকে যোনখন ছবি আঁকে সেইখন মানে মুখখন এটা বেলেগ আকাৰ হয়, আপোনালোকৰ মুখখন এটা বেলেগ আকাৰ হয়। তেনেকুৱা অসুবিধাৰ সন্মুখীন হয় নেকি? বা নিজৰ ফালৰ পৰা 100% দি আঁকিলে ছবিটো, পূৰা একদম ডিটেইল কৰি ৰং কৰি বিভাগে আঁকিলে, পিছত গম পালে যে মুখখন একেবাৰে মিলা নাই। তাত কিবা এটা ভুল হৈ আছে, কিন্তু আপোনালোকে ভুলটো দেখা পোৱা নাই। তেনেকুৱা অসুবিধাৰ সন্মুখীন হয় নেকি? তেনেহ'লে আপোনালোকে আজি ঠিক জেগাত আহিছে। তো হে এভৰিৱান, মোৰ নাম ঋতুৰাজ দাস, আৰু আজি মানে ভিডিঅ'টো আপোনালোকক ক'ম পৰ্ট্ৰেইট ড্ৰয়িঙৰ 3টা পাৱাৰফুল টেকনিক বা নিয়ম, যিকেইটা সহায়ত মানে আপোনালোকে পৰ্ট্ৰেইট ড্ৰয়িঙৰ যিখিনি অসুবিধাৰ সন্মুখীন হৈছিলে গোটেইখিনি দূৰ কৰি অতি সোনকালে মানে পৰ্ট্ৰেইট ড্ৰয়িংটো কৰিব পাৰিব। তো মানে পৰ্ট্ৰেইট ড্ৰয়িং আৰু মানে ষ্টিল লাইফ ড্ৰয়িঙৰ দুটা পাৰ্থক্য আছে। পৰ্ট্ৰেইট ড্ৰয়িংটো এটা টান ছাবজেক্ট হয়, সেইটো মানে বিগিনাৰসকলে প্ৰথমতে আৰম্ভ কৰিব নালাগে। পৰ্ট্ৰেইট ড্ৰয়িংটো আচলতে কি জানেনে, বা প্ৰতিকৃতি ড্ৰয়িংটো কি, ষ্টিল লাইফটো আচলতে এটা সহজ ছাবজেক্ট হয় পৰ্ট্ৰেইট ড্ৰয়িংটোৰ তুলনাত। ষ্টিল লাইফটো মানে কি, আপোনালোকে যদি আপেল এটা আঁকে, তাত আপেলটো অলপ ডাঙৰকৈ আছে ৰেফাৰেঞ্চ ফটোখনত, কিন্তু আপোনালোকে যদি আপেলটো যদি অলপ সৰু কৰি দিয়ে, তথাপিও সেইটো মানে আপেলে লাগিব। কিন্তু এটা পৰ্ট্ৰেইট ড্ৰয়িঙত বা প্ৰতিকৃতি ছবিত কি হয়, সেইটো ভুলে কৰিলে মানে বহুখিনি অসুবিধাৰ সন্মুখীন হয়। কেনেকৈ জানেনে? আপোনালোকে ধৰি লওক সেই পৰ্ট্ৰেইটটো আঁকিছে নহয়, মানুহৰ ছবিটো আঁকিছে নহয়, বা প্ৰতিকৃতিটো আঁকিছে, তাত কি হয়, নাকটো যদি আপোনালোকে অকণমান যদি দীঘল কৰি দিয়ে, কি হ'ব, সেই মুখখন মানে নিমিলা হৈ যাব, বা এংগেলটো অলপ চেঞ্জ হৈ আছে, মানুহটো অকণমান এপিনে চাই আছে, আপোনালোকে যদি অকণমান এপিনে চোৱা কৰি দিয়ে, আপোনালোকৰ সেই ফটোখনৰ লগত মানে নিমিলা হৈ যাবগৈ। বা চকুটো অলপ ডাঙৰ আছে, আপোনালোকে অলপ সৰু কৰি দিলে, তথাপি মানে কি হ'ব, সেইকণ ভুল কৰিলে মানে আপোনালোকৰ প্ৰতিকৃতি বা পৰ্ট্ৰেইট ড্ৰয়িংটো মানে একেবাৰে নিমিলা হৈ যাবগৈ। সেয়ে মানে পৰ্ট্ৰেইট ড্ৰয়িঙত এইকেইটা পইণ্ট ধ্যান দিব লাগে। তো আজি আমি মানে কথা পাতিম কি, পৰ্ট্ৰেইট ড্ৰয়িঙৰ 3টা পাৱাৰফুল টেকনিক কৈছোঁ মই, যিকেইটা সহায়ত আপোনালোকে অতি সুন্দৰকৈ মানে পৰ্ট্ৰেইটবোৰ আঁকিব পাৰিব, আৰু কমচে কম 1 মাহ মানতে আপোনালোকে ধুনীয়াকৈ পৰ্ট্ৰেইট আঁকিব পৰা হৈ যাব এইকেইটা টেকনিকৰ সহায়ত। আৰু এটা কথা শুনক, আপোনালোকে ভিডিঅ'টো অকল চাই নাযাব, মানে ভিডিঅ'টোত চোৱাৰ লগতে আপোনালোকে বহী এখন লৈ আহক, বহীখন মানে মোৰ লগত একেলগে প্ৰেক্টিছ কৰি যাওক, আৰু যিকেইটা পইণ্ট কম সেই পইণ্টকেইটা মানে নোট ডাউন কৰি যাব। তেতিয়া আপোনালোকে ভৱিষ্যতে পাহৰি নাযাব, মানে পইণ্টকেইটা ধ্যান ৰাখি পেলাই আপোনালোকে পৰ্ট্ৰেইট ড্ৰয়িংটো কৰিব পাৰিব। আৰু এইটো মোৰ হোৱাটছএপ নম্বৰ, যদি আপোনালোকে কিবা বুজি নাপায় বা ভৱিষ্যতে মানে কি কিবা আপডেট থাকিলে বা বেলেগ গিফ্ট মই শ্বেয়াৰ কৰি থাকোঁ, লেচনবোৰ শ্বেয়াৰ কৰি থাকোঁ, তাৰ কাৰণে মই নম্বৰটো ছেভ কৰি থ'ব। আপোনালোকে কিবা বুজি নাপালেও সেয়া বিষয়ে মোক সুধিব পাৰিব, মই ৰিপ্লাইটো দি দিম। তো বলকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এভৰিৱান, মই ডেম'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো মই ৰেফাৰেঞ্চ ফটোটো মই ছাইডত দি দিছোঁ। ইয়াতে মই এজনী গাৰ্ল হয়, ছোৱালী মানুহৰ ফটো মই লৈছোঁ, যিকোনো ফটো হ'ব পাৰে। আপোনালোকে এই মানে সেই যিকেইটা নিয়ম ক'ম, এইকেইটা মানে মোৰ লগে লগে কৰি যাবলৈ চেষ্টা কৰিব, লগতে নোট ডাউন কৰিব, যিকেইটা পইণ্ট ক'ম সেইকেইটা লিখি যাব, তেতিয়া ভৱিষ্যতে আপোনালোকৰ মনত ৰাখিব। তো প্ৰথম পইণ্টটো হৈছে, আমি পৃথিৱীৰ যিয়ে ছবি নলওঁ কিয়, যিয়ে ফটো নলওঁ কিয়, আঁকিবলৈ প্ৰথম পইণ্টটো হৈছে চিম্প্লিফাই, মানে চিম্প্লিফিকেশ্যন বা সৰলীকৰণ। পৃথিৱীৰ এইটো 1 নম্বৰ পইণ্ট হয়। আচলতে আমি চিম্প্লিফিকেশ্যনৰ আমি কি কৰোঁ, ছবিটো মানে ৰেফাৰেঞ্চ ফটোখন মানে আমি চিধা লাইনছত ভাঙি দিওঁ। এই চিনেমা মই কেনেকৈ চিধা মই ৰেখা দিছোঁ, ৰেখাৰ সহায়ত মানে ছবিটো মই ভাঙি আছোঁ। এইটো মানে প্ৰথম পইণ্ট হয়। কাৰণ চাওক, আমি পৃথিৱীৰ যিমানে টান ছবি নহওক, যিমানে ডিফিকাল্ট ছবি নহওক, ছবিটো যদি আমি এনেকৈ সৰল কৰিব পাৰিছোঁ, এনেকৈ সৰলকৈ যদি চাব পাৰিছোঁ, তেনেহ'লে আমি পৃথিৱীৰ সকলো ছবি আঁকিব পাৰিম, বুজিছেনে? এইটো প্ৰথম পইণ্ট। অকলটো ষ্টিল লাইফ বা পৰ্ট্ৰেইট ড্ৰয়িং ফটো বুলিয়ে নহয়, ষ্টিল লাইফ, লেণ্ডস্কেপ, ফিগাৰ, সকলোতে মানে এইটো পইণ্ট ব্যৱহাৰ কৰিব লাগিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে এংগল দেই। এংগল মানে হৈছে কোণ, মানে এতিয়া মই যে সৰলীকৰণ কৰিছোঁ বা চিম্প্লিফিকেশ্যন কৰিছোঁ, তেতিয়া কি হৈছে, কোনটো এংগেলত মানে চিনটো পাৰিব লাগিব, ৰেখাটো টানিব লাগিব, সেইটো হৈছে এংগেল। এতিয়া আমি এংগেলটো ঠিক কৰিছোঁ, কোনটো এংগেলত কোনটো বস্তু হ'ব, সেইটো মানে জেগাই বহিব লাগিব। তাৰপিছত যে প্ৰপ'ৰ্শ্যন, আমি প্ৰপ'ৰ্শ্যনটো চাব লাগিব, নাকটোৰ তুলনাত মুখখন কিমান দীঘল, চকুটো কিমান সৰু, কিমান বহল, সেইটো মানে প্ৰপ'ৰ্শ্যন। তাৰপিছত থাৰ্ড পইণ্টটো হ'ব কি জানেনে, ফেচিয়েল প্লেচমেণ্ট। মানে ফেচিয়েল প্লেচমেণ্ট মানে হৈছে নাক, চকু, মুখ, লিপছ, সেইবোৰ মানে জেগাই বহিছেনে নাই। জেগাই বহাবলৈ হ'লে আমি মানে কি প্ৰপ'ৰ্শ্যনৰ ব্যৱহাৰ কৰিব পাৰিম। প্ৰপ'ৰ্শ্যন মানে এটা বস্তুৰ তুলনাত আন এটা বস্তু কিমান শকত, ওখ, ডাঙৰ, সেইটো কৈ প্ৰপ'ৰ্শ্যন। এই চাওক মই কেনেকৈ ফেচিয়েলছ দিছোঁ, চকুটো কোনখিনি জেগাত বহিব, নাকটো কোনখিনি জেগাত বহিব, ওঠটো কোনখিনি জেগাত বহিব, মানে সেইটো মই এড কৰিছোঁ হয়। কিন্তু তাত কিন্তু মই কাৰ্ভ লাইন এড কৰা নাই দেই। কাৰ্ভ লাইন মানে হৈছে বেকা ৰেখা বা লাইন, সেইটো কয় কাৰ্ভ লাইন। তাত কিন্তু মই কাৰ্ভ লাইন এড কৰা নাই, মই চিম্প্লিফাই কৰিছোঁ, মানে কি চিধা
ৰেখাৰ সহায়ত মানে সেইটো চিম্প্লিফাই কৰিছোঁ চাওক উটটো হৈছে এটা কাৰ্ভ বস্তু ন উটটো এটা ডাইনামিক শ্বেপ থাকে উটটোৰ কিন্তু উটটোতো মই কি প্ৰথমতে চিম্পল মানে কাৰ্ভ লাইন দিয়া নাই ষ্ট্ৰেট লাইন দিছোঁ মানে চিধা ৰেখা দিছোঁ এইটোৱে মানে চিধা ৰেখা দি মানে ছবিটো ব্লকিং কৰাৰ পিছত বা ভাঙি লোৱাৰ পিছত তাৰপিছত মানে আমি আপোনাক ভাবে যদি কাৰ্ভ লাইন দিব পাৰে কিন্তু মই এতিয়া কাৰ্ভ লাইন দিয়া নাই বৰ্তমান এতিয়ালৈকে কি কৈছোঁ মই এতিয়া শ্বেডো শেপছবিলাক দি আছোঁ মানে শ্বেডো শেপছ মানে যোনখিনি জেগাত ছাঁ পৰি আছে যোনখিনি জেগাত মানে আন্ধাৰ অলপ হৈ আছে সেইখিনি জেগাত মানে মই দি দিছোঁ মানে লাইনটো বনাই দিছোঁ মানে আউটলাইনটো কৰি দিছোঁ এতিয়া কি মানে অভাৰঅল মানে আমাৰ কেৰেক্টাৰটো আহিব মই যোনখন ফটো বনাইছোঁ সেইখন মানে অভাৰঅল অনুভৱটো আহিব যে সেইখনেই ফটো বনাইছোঁ তেনেকুৱা লাগিব মানে আৰু পৰ্ট্ৰেইটত সঁচাই আমি মানে অনুভৱটো অনাত কাম কৰিব লাগিব লাগিলে স্কেটছে কৰা পৰ্ট্ৰেইট স্কেটছে হওক আমি মানে অনুভৱটো আনিবলৈ কাম কৰিব লাগিব দেই অনুভৱ মানে হৈছে কেৰেক্টাৰটো মানে আমি যোনজনী মানুহ আঁকিছোঁ যোনটো মানে পৰ্ট্ৰেইট বনাইছোঁ তাৰ মানে অনুভৱটো আহিব লাগিব এতিয়া চাওক মই হাতখন চিম্প্লিফাই কৰিছোঁ হাতখনতে কাৰ্ভ লাইন আছে না হাতখনতে বেকা ৰেখা আছে কিন্তু তথাপিও মই কি বেকা ৰেখা দিয়া নাই চিম্পল মানে লাইনছত ৰেখাৰে সহায়ত মানে চিধা ৰেখাৰ সহায়ত মানে ছবিটো ব্লক কৰিছোঁ আৰু ব্লক কৰা সময়ত চাওক প্ৰথমতে ডাঙৰ লাইন দিছোঁ আৰু সেই ডাঙৰ লাইনবোৰ লাহে মানে কি ভাঙি সৰু লাইন বা ৰেখালৈ মানে কনভাৰ্ট কৰিছোঁ বা পৰিৱৰ্তন কৰিছোঁ এইটো হৈছে ফাৰ্ষ্ট পইণ্ট আৰু এইখিনি কৰাৰ পিছত মানে কি মই মুচি দিছোঁ যিখিনি মানে বাহিৰত অলাগতীয়াল ৰেখা আছে এই অলাগতীয়াল মানে ৰেখাখিনি মুচি দিছোঁ মেইন ৰেখাখিনি মই ৰাখি দিছোঁ এতিয়া এইখিনি কৰি মানে তোমালোকে কি স্কেচটো কমপ্লিট কৰি দিব পাৰা আৰু ইয়াত মই এতিয়া মানে যিহেতু এতিয়া চুলিটো ডাৰ্ক পাৰ্ট হয় চুলিটো ক'লা হয় সেইকাৰণে মই চুলিটোত মানে এটা চিম্পল টোন দি দিম অ'কে প্ৰথমতে কি কৰিলোঁ মই চাওক প্ৰথমতে মই চিম্প্লিফাই কৰিলোঁ সৰলীকৰণ কৰিলোঁ আৰু সৰলীকৰণ কৰা ৰেখাবোৰ মই কি ভাঙিলোঁ চিম্পল ৰেখাত ভাঙিলোঁ হয় প্ৰথমে ডাঙৰ ৰেখা দিলোঁ তাৰপিছত সৰু ৰেখা দি মই এতিয়া ভাঙিছোঁ তাৰপিছত মানে কি যিহেতু মানুহৰ মুখখন মানে কি জিঅ'মেট্ৰিকেল শ্বেপ নহয় মানে কি চিধা ৰেখাৰে গঠিত নহয় বা চিধা ৰেখাৰ দেখি নাথাকে কাৰণ মানুহৰ মুখখন গোলাকাৰ তাত মানে কি ডাইনামিক শ্বেপ হয় হা অকল মানে জ্যামিতি কম্পাছ বৰ্গ আয়তাকাৰ তেনেকুৱা মানে আকাৰ নহয় মানুহৰ মুখখন এটা মানে ৰাউণ্ডনেছ থাকে কাৰণ সেইকাৰণে আমি চিম্প্লিফাই কৰাৰ পিছত কি কৰিছোঁ চাওক মই এতিয়া লাইনটো মানে গোলাকাৰ কৰি দিছোঁ বা ৰাউণ্ডনেছ কৰি দিছোঁ এইকেইটা পইণ্ট ধ্যান দিব এনেকৈ কৰিলে মানে আপোনালোকে পৰ্ট্ৰেইট ড্ৰয়িংটো অতি সোনকালে মানে সহজভাৱে আঁকিব পাৰিব এইটোৱে তাৰপিছত মই কি কৰিছোঁ মই চাওক এতিয়া চিধাকৈ ৰেখাৰে ভাঙা পিছত মই কাৰ্ভ লাইনবোৰ দি আছোঁ না মানে কি বেকা ৰেখাবোৰ মই তাত এড কৰি আছোঁ তাৰপিছত মই লিপছটো ব্লেক হৈ আছে মানে অলপ শ্বেডো শ্বেপকেইটা দিছোঁ মানে অলপ শ্বেডিং কৰি দিছোঁ কিন্তু শ্বেডিং কৰাৰ মনত ৰাখিব কথা এটা প্ৰথমতে আকাৰটো বা ষ্ট্ৰাকচাৰটো বনাই ল'ব লাগিব দেই নেকি কেৰেক্টাৰটো আহিব লাগিব কেৰেক্টাৰ মানে অনুভৱটো এতিয়া মই যোনখন ফটো আঁকিছোঁ সেইখন অলপ অনুভৱটো আহিছে নে নাই তেনেকৈ মানে মই অলপ প্ৰেক্টিছ কৰি থকাৰ কাৰণে মোৰ অনুভৱটো হৈছে কিন্তু আপোনালোকৰ প্ৰথমতে নাহিব পাৰে কাৰণ চাওক ষ্টিল লাইফ ড্ৰয়িঙত কি পৰ্ট্ৰেইট ড্ৰয়িংটো টান হয় আৰু মানে কি পৰ্ট্ৰেইট ড্ৰয়িঙত আপোনালোকে আকাৰটো আনিবলৈ হ'লে তাত মানে সৰুকৈ এটা ভুল কৰিলে মানে মেইন আকাৰটো নাহে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ মানে সৰু স্কেটছবোৰ কৰিব পৰ্ট্ৰেইট স্কেটছবোৰ বনাব তেতিয়া আপোনালোকে অতি সোনকালে মানে পৰ্ট্ৰেইট ড্ৰয়িং কৰিব পাৰিব এইটো হৈছে ছেকেণ্ড এখন মই ৰেফাৰেঞ্চ ফটো লৈছোঁ ৰেফাৰেঞ্চ ইমেজ লৈছোঁ এখন ঠিক তেনেদৰে মানে কৰিব লাগিব প্ৰথমতে কি কৰিছোঁ চাওক মই চিধা ৰেখা দিছোঁ বা লাইন দিছোঁ এই চিধা ৰেখা লাইনবোৰৰ সহায়ত মই কি কৰিছোঁ ছবিটো মানে ব্লক কৰিছোঁ বা চিম্প্লিফাই কৰিছোঁ বা সৰলীকৰণ কৰিছোঁ অসমীয়াত হ'লে সৰলীকৰণ হ'ব বুজিছে মাথাটো গোলাকাৰ হয় নহয় গোলাকাৰ হৈ আছে অলপ মানে হেয়াৰ মানে কি চুলিখিনি অলপ বেকাকৈ আছে অলপ গোলাকাৰ নিচিনা হৈ আছে কিন্তু তেও মই কি কৈছোঁ চিধা লাইন দিব চেষ্টা কৰিছোঁ যিমান পাওঁ এতিয়া চাওক মই এইখিনি অলপ প্ৰেক্টিছ কৰা হৈছে কাৰণে মই ওপৰখিনি মই ডাইৰেক্ট এতিয়া কাৰ্ভ লাইন মই বেকা ৰেখা ইউজ কৰিছোঁ কিন্তু আপোনালোকে প্ৰথমতে বেকা ৰেখা ইউজ নকৰিব ব্যৱহাৰ নকৰিব চিধা ৰেখা ব্যৱহাৰ কৰিব তাৰপিছত সেই বেকা ৰেখাটো কি কৰিছোঁ চাওক মই সৰু লাইনলৈ ভাঙি আছোঁ প্ৰথমতে ডাঙৰ ৰেখা দিব তাৰপিছত সেই ৰেখাটো মানে কি কৰিব সৰু ৰেখালৈ ভাঙিব লাগিব এনেকৈ কৰি চাওকচোন বাৰু অভাৰঅল আহিছে মোৰ ফিলিংটো বা অনুভৱটো আহিছে বা কেৰেক্টাৰটো আহিছে মানে অভাৰঅল কেৰেক্টাৰটো আহি গ'ল তাত মই যিখিনি পইণ্ট ক'লোঁ ইয়াতো ঠিক একেখিনি পইণ্টে ব্যৱহাৰ কৰিব লাগিব এনেকৈ যদি আপোনালোকে ডেইলি যদি 4-5টাকৈ হ'লেও স্কেটছ কৰে ন তেতিয়া কি হ'ব মানে আপোনালোকৰ হাতখন ফ্ল'টো বাঢ়িব আৰু পৰ্ট্ৰেইটটো কেনেকৈ চাব লাগে এটা পৰ্ট্ৰেইট আঁকোতে আমি কোনটো পইণ্ট ধ্যান দিব লাগে আপোনালোকে তাৰ বিষয়ে বুজি পাব সেয়ে মানে আপোনালোকে এনেকৈ প্ৰেক্টিছবোৰ কৰিব আৰু এটা মানে হোৱাটছএপ নম্বৰটো আপোনালোকে প্ৰেক্টিছ খিনি মোক শ্বেয়াৰ কৰিব পাৰিব আপোনালোকক মই চাই দিম তেতিয়া চাওক মই দিয়ক কাৰণ মুখখন চকু ওচৰত এটা গাঁতৰ নিচিনা হৈ থাকে ন সোমাই যোৱা এতিয়া সেইখিনি মই অলপ কেৰেক্টাৰটোৰ কাৰণে মই
বা অনুভৱটোৰ কাৰণে মই দি দিছোঁ আৰু চাওক মাজৰ এটা লাইন লৈছোঁ এই লাইনডালৰ ঠাইত মানে নাক চকু মুখৰ মানে মেইন অংশখিনি গম পাম যে প্লেচমেণ্টটো গম পাম নাকটো কোনখিনি জেগাত বহিব তাৰপিছত চকুটো কোনখিনি জেগাত বহিব নাকটোৰ তুলনাত চকুটো কিমান ডাঙৰ হ'ব এইটো মানে প্ৰপ'ৰ্চনত হয় প্ৰপ'ৰ্চনৰ বিষয়ে এটা ডেডিকেটেড ভিডিঅ' বনোৱা হৈ আছে তাত মানে আপোনালোকে ভালদৰে গম পাব যে প্ৰপ'ৰ্চন মানে কি হয় প্ৰপ'ৰ্চন আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম আমাৰ ছবিত বা ড্ৰয়িংবোৰত এতিয়া চাওক মই লিপছটো বনাইছোঁ হয়নে এইটো মানে ফেচিয়েল প্লেচমেণ্ট বুলি কয় দেই মানে কি নাক মুখ চকু ওঠ কাণ সেইবোৰ মানে জেগাই বহিছেনে নাই সেইটো কয় ফেচিয়েল প্লেচমেণ্ট এইটো মানে আমি ধ্যান দিব লাগিব কাৰণ পৰ্ট্ৰেইট বনাওঁতে বিশেষকৈ মেইন মানে গুৰুত্ব দিয়া পইণ্টটো হৈছে ফেচিয়েল প্লেচমেণ্ট মানে বস্তুবোৰ জেগাই বহিছে নাক চকু মুখ চেলাউৰি সেইবোৰ মানে জেগাই বহিছে নাই যিটো কয় ফেচিয়েল প্লেচমেণ্ট এইটো দেখিছেনে বাৰু স্কেচটো মানে অভাল ফিলিংটো আহি গৈছে বা অনুভৱটো আহি গৈছে তাৰপিছত মানে কি মই শ্বেডিংটো এপ্লাই কৰিছোঁ মানে আৰু চাওক মই চকুটো মই আঁকি দিয়া নাই চকু থকা জেগাখিনিহে আঁকিছোঁ কাৰণ আমি এতিয়া স্কেটচহে কৰিছোঁ এইটো আমি দীঘল ড্ৰয়িং কৰা নাই নহয় আমি লং ড্ৰয়িং কৰা নাই এইটো স্কেটচ হয় অভাৰ মানে অনুভৱটো আহিলে আমি স্কেচটো কমপ্লিট কৰি থৈ দিব পাৰোঁ এনেকৈ যদি আপোনালোকে ডেইলি 10টা 5টা যি আপোনালোকক সুবিধামতে যদি স্কেটচ কৰে আপোনালোকে মানে বহুতখিনি ইম্প্ৰুভ কৰিব এইখিনিয়ে এইটো মই ঠিকেই তেনেকৈ কৰিলোঁ ইটো মই যেনেকৈ বনাইছিলোঁ এইটো তেনেকৈ মই স্কেটচ কৰিলোঁ অতি সহজভাৱে কিবা টান লাগিছে যদিও ক'ব কমেণ্টত জনাব আৰু ডেম'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব কিবা বুজি নাপালে সুধিব এতিয়া মই আৰু এখন ৰেফাৰেঞ্চ দিছোঁ যাতে আপোনালোকে অতি সোনকালে অতি সুন্দৰকৈ বুজি পায় সেইকাৰণে মানে মই কি আৰু এখন ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকক দেখাই দিছোঁ যে কেনেকৈ আচলতে আপোনালোকে স্কেটচবোৰ কৰিব আৰু কেনেকৈ প্ৰেক্টিচ কৰিব ইয়াতো চাওক মই চিম্পল মানে সাধাৰণ মানে ৰেখা দি মানে কি কৰিছোঁ চিম্প্লিফাই কৰিছোঁ বা সৰলীকৰণ কৰিছোঁ দেই এইটো মানে একদম 1 নম্বৰ মানে মেইন পইণ্ট দেই চিম্প্লিফিকেশ্যনটো আমি পৃথিৱীত যিমানে ফটো নালাগে কিয় যিমানে টান ছবি নহওক কিয় আপোনালোকে যদি চিম্প্লিফাই কৰিব জানে ন চিম্প্লিফিকেশ্যনটো এটা কি হয় চিম্প্লিফিকেশ্যন ইজ দ্য চিক্ৰেট মানে কি চিম্প্লিফিকেশ্যনটো সদায় চিক্ৰেট হৈ থাকিব কাৰণ এইটো কৰিব পাৰিলে আমি পৃথিৱীত যিমান টান ছবি নহওক সকলো আঁকিব পাৰিম ইয়াতো চাওক মই চাৰ্টটো এনেকৈ চিম্পল লাইনছত মানে ভাঙি আছোঁ কোনটো এংগেলত যাব ন এংগেল মানে হৈছে কোনটো কোণত গৈছে কোনটো কোণত মানে কোনটো এংগেলত মানে চাৰ্টটো গৈছে সেইমতে মানে কি মই চিধা ৰেখা দিছোঁ এনেকৈ অভাৰ মানে ছবিটো ব্লক কৰি ল'ব ডাঙৰ ৰেখাৰ সহায়ত তাৰপিছত সেই ডাঙৰ ৰেখাৰ সহায়ত ব্লক কৰাৰ পিছত মই এতিয়া মই দিছেনে বাৰু যোনখিনি জেগাত মানে মই ডাঙৰ ৰেখা ব্যৱহাৰ কৰিলোঁ তাৰপিছত মানে কি তাত সৰু ৰেখা ব্যৱহাৰ কৰি মানে আৰু মানে আগুৱাই নি আছোঁ ছবিটো মানে লাহে মানে শ্বেপটো নিয়ালে ধ্যান দি আছোঁ দিছেনে বাৰু প্ৰথমতে চিম্পল মানে ডাঙৰ ৰেখাৰ সহায়ত ছবিটো চিম্প্লিফাই কৰিলোঁ তাৰপিছত সেই ৰেখাবোৰে ভাঙি কি কৰিছোঁ মই এতিয়া নিজৰ মানে আকাৰটো নি আছোঁ ছবিটো মানে অভাৰঅল ফিলিং বা অনুভৱটো অহালৈকে মানে মই নি আছোঁ এতিয়া চাওক মই নাকটো বনাইছোঁ নাকটো বা ন'জটো বনাইছোঁ কোনখিনি জেগাত বহিব ফেচিয়েল প্লেচমেণ্ট সেইটো আকৌ আগৰ পইণ্টটো আহি যাব ফেচিয়েল প্লেচমেণ্ট মানে কি নাক চকু মুখ কাণ সেইবোৰ মানে জেগাই বহিব লাগিব নাকটোৰ তুলনাত ওঠটো কিমান ওখ হৈছে বা ডাঙৰ হৈছে চকুটো কোনখিনি জেগাত বহিছে কাণখন চকুটো পোনে হৈছে নে নাই সেইবোৰ মানে ধ্যান দিব লাগিব আমি এটা পৰ্ট্ৰেইট বনাওঁতে আৰু এইকেইটা পইণ্ট আপোনালোকে মানে একদম পূৰা ধ্যান দিব লাগিব দেই যিহেতু মই 3টা পইণ্ট কৈছোঁ প্ৰথম পইণ্টটো কি কৈছোঁ মই প্ৰপ'ৰ্চন বা চিম্প্লিফিকেশ্যন আমি মানে কি চিম্প্লিফিকেশ্যনতে প্ৰপ'ৰ্চনটো আহি যায় মানে কোনটো বস্তু কিমান ডাঙৰ কিমান সৰু মই কৈছোঁ যে প্ৰপ'ৰ্চনৰ ওপৰত মই ডেডিকেটেড এটা ভিডিঅ' বনোৱা হৈছে চাই ল'বা তোমালোকে মই দি দিম ডিছক্ৰিপশ্যনৰ লিংকটো প্ৰথমটো হৈছে চিম্প্লিফিকেশ্যন তাৰপিছত হৈছে এংগেল মানে কি এংগেলটো চাব লাগিব যে কোনটো এংগেলত বা কোনটো কোণত ছবিটো গৈছে থাৰ্ডটো হৈছে ফেচিয়েল প্লেচমেণ্ট মানে নাক চকু ওঠ সেইবোৰ জেগাই বহিছেনে নাই সেইটো কয় ফেচিয়েল প্লেচমেণ্ট এতিয়া চাওক মই পৰ্ট্ৰেইটটো অভাৰ মানে অনুভৱটো আহিছে নে বাৰু সেইজনে মানুহ আঁকিছোঁ এনেকৈ অনুভৱটো অহালৈকে মানে আমি স্কেচটো কৰিব লাগিব তাৰপিছত এইখিনিতে আপোনালোকে এৰি দিব পাৰে স্কেচটো নকৰিলেও হৈ যাব কাৰণ এইখিনিলৈকে স্কেচটো মেইন ষ্ট্ৰাকচাৰটো বনি যায়গৈ কাৰণ শ্বেডিং কৰি দিলে বা ভেলিউটো এড কৰি দিলে দেখিব ভাল লাগে সেইকাৰণে মই ভেলিউটো এড কৰিছোঁ কিন্তু মেইন ইম্পৰ্টেণ্ট দিব লাগিব ষ্ট্ৰাকচাৰটোৰ ওপৰত কোনটো বস্তু কিমান ডাঙৰ আৰু অনুভৱটো আহিছেনে নাই সেইটোত ইম্পৰ্টেণ্ট দিব লাগিব ইয়াত মই চিধা লাইনৰ সাত ছবিটো চিম্প্লিফাই কৰিলোঁ কৰাৰ পিছত একেবাৰে অৱশেষত কি কৰিলোঁ মই শ্বেডিং কৰিছোঁ কিন্তু তাৰ আগত কি কৰিছোঁ বস্তুটো আকাৰটো আহিছেনে নাই শ্বেপটো আহিছেনে নাই তাত ধ্যান দিছোঁ চিম্প্লিফাই কৰাৰ পিছত লাষ্টত মানে কি কৰ্ভ লাইন বা বেকা ৰেখাৰে মই চুলিখিনি যিহেতু চিধা লাইন নহয় তাত বেকা ৰেখা থাকে
ৰেখাবোৰ মই দি পেলাই স্কেটছটো কমপ্লিট কৰিলোঁ। তো এভৰিৱান মোৰ এইকেইটাই আছিলে মোৰ স্কেচিঙৰ মেইন ডেমো। কেনেকুৱা পালে কমেণ্টত জনাবা।